Guys, welcome back to my next vlog. আজি ব্লগ বনোৱা কাৰণটো এটা স্পেচিয়েল কাৰণ হয় আপোনালোকক দেখুৱাই থাকিম আপোনালোকক এতিয়া কৈ নিদিওঁ একচুৱেলি কৈ দিওঁ আৰু মানে একচুৱেলি আমাৰ গাঁৱত পূজা এখন হয় গস্তাষ্টমী পূজা বুলি কয় চ' আজিৰ পৰা পূজাটো ষ্টাৰ্ট হ'ব আজি কালি দুদিনে আৰু এদিন হোৱা কথা আছিলে তো সেইটো পষ্টপন কৰি 14ত কৰি দিছে বিদিশা দেৱী আহিব সিংগাৰ আৰু আৰ্টিষ্ট মাতিছে আৰু আজি চাগে নাম আছে আৰু কি নাটক আছে চাগে আৰু আগলৈ গম পাম প্ৰথমে এতিয়া আমি প্ৰসাদ দিব যাম আপোনালোকক দেখুৱাই থাকিম আৰু আজি আমাৰ ঘৰত গেষ্ট আহি আছে আকৌ মোৰ ব্লগত চাগে পাইছিলে ভণ্টিৰ তুলনিৰ ব্লগত পাইছিলে দিছিলোঁ দেখুৱাইছিলোঁ আজি ইয়াতে আমাৰ তাত আহি আছে আৰু আপোনালোক দেখুৱাই থাকিম কোন আহি আছে চ' ষ্টে টিউনড গাইজ অলপ বজাৰ আহিলোঁ বজাৰ আহি পাই দেখাব গেট বন্ধ ইমান দিগদাৰ লাগি যায় গেটখন পৰিলে মানে একদম মানে অশান্তি লাগি যায় মানে ৰখাতে একদম ট্ৰেইন আহি গ'ল এতিয়া ইমান গৰম যেতিয়া মই বজাৰৰ পৰা আহিলোঁ বজাৰ একচুৱেলি কৰিব গৈছিলোঁ মাৰ ব্লাউজ চিলাব দিছিলোঁ আজি পূজা আমাৰ মানে এটা ৰিচুৱেল আছে গাঁৱৰ পূজাখনত মানে চবে মানে নতুন কাপোৰ পিন্ধিবই মানে একদম কাৰণ আমি যেনেকৈ বিহুত পিন্ধোঁ বা দুৰ্গা পূজাত পিন্ধোঁ তেনেকৈ এইখন পূজাত মানে চব আমাৰ গাঁৱৰ গোটেই মানুহবোৰে নতুন কাপোৰ পিন্ধে চ' তাৰে কাৰণে মায়ে ব্লাউজ চিলাব দিছিল ব্লাউজটো লৈ আহিলোঁ লগতে বজাৰো গ'লোঁ বজাৰৰ পৰা অকণমান কিছুমান বস্তু লৈ আহিলোঁ আৰু এতিয়া কাপোৰ ইস্ত্ৰি কৰিম মানে পিন্ধিব লাগিব ন অলপ টিপটপ হৈ যাব লাগিব আৰু বেয়া হৈ গ'লে ভাল নালাগে চ' আপোনালোকে চাই থাকিব গাইজ লাষ্ট কৰিছে কবি কাটিং চেৰিমনি খুচি চাওক গাইজ চাওক আজি কোন আহিব মাক কোৱা নাই এতিয়ালৈকে হা সারপ্রাইজ কি সাৰপ্ৰাইজ ব্লগত আৰু কি সাৰপ্ৰাইজ নাথিং সাৰপ্ৰাইজ কৈ দিওঁ গাইজ মাৰ মানে সৰু ভণ্টি আহিব সেইকাৰণে মই কবি কাটিছো টাটা চাওক গাইজ মানুহে ভণ্টি আহিলে আলহী আহিলে মাছ মাংস খুৱাই আমাৰ আৰু কবি খুৱাওঁ আৰু এটা কথা কওঁ যিযোৰ কাপোৰ আজি মায়ে পিন্ধিব সেইযোৰ আপোনালোকক অকণমান ক্লিপ দি দিম ইগন'ৰ গাইজ চ' যিযোৰ কাপোৰ আজি মায়ে পিন্ধিব সেইযোৰ ডিজাইন কৰিছোঁ মায়ে খালি চিলাই দিছে চিলাইটো মই নাজানো গাইজ হাঁহি আছে ইগন'ৰ যি নহওক আপোনালোকক ক্লিপকেইটা শ্বেয়াৰ কৰি দিম কি কৰিছোঁ ডিজাইন কি কৰিছোঁ আৰু আপোনালোকক মেখেলা চাদৰযোৰ দেখুৱাম পিন্ধাৰ পিছত কমপ্লিট লুকটো দেখুৱাম কেনেকুৱা লাগিব আপোনালোকে জনাব দেই চাই থাকক এতিয়া যাওঁ ইস্ত্ৰি কৰিব গাইজ আহিবাল আমি ৰেডি যাওঁ এতিয়া ক'ত যাম মানে গাইজ এতিয়া আমি পূজা দিব যাম চ' চাওক বহুত বেয়া সদায় মোৰ ব্লগ মানে ডেষ্ট্ৰয় কৰিব আহে গাইজ এতিয়া ওলাইছোঁ যাওঁ আমি গাইজ ওলালো গাইজ ওলালো গাইজ ওলালো খালি ওলালোৱে কৈ আছোঁ মই আমি হেৰি নকৰোঁ যে গাইজ এতিয়া তামোল পাণ ল'ম তামোল পাণ পাহৰি গৈছে তামোল পাণ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰসাদ ব্লা 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 চাইডে তামোল পাণ ল'ম পইচাটো লোৱা নাই
গাইজ বহি বহি আমনি লাগি গ'ল আমি আহিলোঁ এতিয়া ফটোশ্বুট কৰিম আহিলোঁ এতিয়া পুষ্পাঞ্জলি কৈছিলোঁ যে এই কি কয় মানে কাপোৰযোৰ ডিজাইন কৰিছোঁ চ' এইয়া ডিজাইন চাওক গাইজ চাওক চাওক ঘূৰি দিয়া চাওক একচুৱেলি এইটো ডিজাইন একচুৱেলি বুকুত দিছিলোঁ বাট এইটো মাৰ অকণমান হেৰি হৈ গ'ল মা পিন্ধিছে আৰু এতিয়া ঘৰত গৈ মই ফ্লণ্ট কৰিম গাইজ ভিডিঅ' এটা কৰি থাকোঁ গাইজ আমি ফটো উঠি আছে এতিয়া গাইজ আৰু সেইয়া পাপা বহি আছে বিয়ে লগাই গাইজ এতিয়া পুষ্পাঞ্জলি দিব চবে পুষ্পাঞ্জলি দিব লৈছে চব গাইজ পূজা হৈ গ'ল এতিয়া ঘৰত যাম তালাৰ চাবিয়ে বিচাৰি পোৱা নাছিল তালা নহয় চৰি তলা তালা না তলা তলা অ'কে গাইজ তলা তালা আমাৰ ফালে তালা ইহঁতৰ ফালে তলা লল কিবা এটা কৈ দিয়া বজাৰ গাইজ বজাৰ ইহঁতে মানে ভনীয়েকে আহিলে বায়েকে মানে লৈ যাবই বজাৰত এবাৰ হ'লেও এইটো নিয়ম গাইজ চ' সেয়া সেইকাৰণে বজাৰ গাইজ এইটো নিয়ম মানে এটা ৰিচুৱেল হৈ পৰিছে বৰ্তমান এটা ভনীয়েকৰ তাতে এটা ভনীয়েক গ'লে বজাৰটো যোৱাটো অতি আৱশ্যক হৈ পৰিছে কি কিনিলা কি কিনিলা গাইজ জোতা কিনিলে আহি ইহঁতে গুৱাহাটীত জোতা নাপায় বঙাইগাঁৱতে জোতা কিনিব এতিয়াও তাৰ দিৱালে গুচাই নাই চকৰি পাল কৰবাত চেচ খানা গাইজ ইভিনিং স্নেক্স এইটো এক নম্বৰ খোৱা আকৌ ওলালোঁ আকৌ যাওঁ পূজাত অলপমান চাই পেলাই আহিম আৰু তাৰপিছত আৰু ৰাতি যাম বুলি ভাবিছোঁ কি হয় চাওঁ গ'লে আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব গাইজ আৰু পূজা চাব আহিলোঁ গাইজ কৈ থাকিব লাজ লাগে মোৰ কেতিয়াবা খেলিম এতিয়া খেলিবলৈ নাই ইমান ধুনীয়াকৈ মেলা বহিছে মানে জিলাপি বাগেৰা আদি মানে জিলাপি নিমকি এইবোৰ নহ'লেতো পূজা আধৰুৱা মেলা আধৰুৱা চ' তাৰপিছত আমি পূজাত আহি একদম নাম চাম আৰু আমাৰ চোৱা চোৱা মানে কাৰোবাৰ নাই একদম আমি ডাইৰেক্ট গ'লোঁ খেলা গাইজ মেলা বহিছে মেলা গাইজ মেলা লাভটোৱে কি কৈ চাওঁ গাইজ কিমান ধৰিছোঁ 3 আৰু 12 ভিডিঅ'
টাকার কলি 10টা কলি গাইস 10টা আর 150 টাকা দিবিরা গন্ডে দিবি তামুল সুপার আছে গাইস গাইস সব তামুল খাইছো গাইস তামুল 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 ভাগ্যৰ খেল গাইস ভাগ্যৰ খেল ও ধৰি ভাগ্যৰ খেল সবে ভাগ্যৰ পৰীক্ষা কৰি আছে গাইস আইনা কেকেৰি খেলক আৰু আইনা লৈ যাওক গাইস গাইস খেলি বস্তু পালো গাইস গডৰা এ মোৰ মাৰ আইছো ময়া পাইছিলো গাইস খেলি বস্তু পালো এইটা মেগি ময়ে উঠাইছো বাকি কোনো উঠা নাই সো লায়াৰ গাইস টপেষ্ট লায়াৰ গাইস এতিয়া ঘৰ গৈ আছো আকৌ আহিম ৰাতি নাটক চাব আমি ওলালো এতিয়া লাষ্ট আজিৰ কাৰণে লাষ্ট ফিনিচিং একদম নাটক চাম আমি গাইস 11 বাজি গৈছে আৰু গাইস ইমান ঠাণ্ডা লাগিছে গাইস চাওক গাইস এক চাওক মাপলাৰ ও মাই গড চাওক গাইস চাওক এইবিলাক ঠাণ্ডা গাইস ঠাণ্ডা আৰু মোক চাওক ঠাণ্ডা লাগে মই সুইটাৰ পিন্ধিছিলো আকৌ খুলি থৈ আহিছো চবে হাঁহিছে মোক গাইস একো নাই আপোনালোকক দেখাই দেখিম নাটক চাও নাচাও নাজানো কিন্তু খেলাটো খেলিম গাইস মই মুখখন খুলি দিলো লাজতে খুলি দিল গাইস চাও মুখখন চাও কেনে কৰে ই জকাৰ গাইস নাম ৰাখিলো মই এই যে মানে কি ভাবে নাজানো আৰু আমি মানে পঢ়াত পঢ়ি গৈছো কেৰকেৰি খেলি আৰু মুখত পান ভৰা লৈছো গাইস বেয়া নাপাব গাইস চৰিয়া দুটা পালো আৰু ই হাঁহ পাইছে গাইস ইয়াৰ লগতে মোৰ মান সন্মান সকলোবোৰ শেষ হৈ গ'ল কিমান যে ঘৰৰ বস্তু বেছি শেষ কৰি দিলে মোৰ ঘৰখন একেবাৰে উৰং কৰি পেলাইছে গাইস নাটক শেষ কেইটা বাজিল 2টা বাজে আৰু নাটক শেষ আমাৰ জোচ চাওক গাইস আৰু মানুহ চাওক গাইস আমিও গাইস চাওক গাইস ও কোনে খেদিছে গাইস আমাক খেদি আছে মায়ে আমিও কৈ আছে অকমান ফোকাস কৰি দিছো
অঁ অঁ কেনেকা লাগিল নাটক চাই কেনেকা লাগিল ভাল লাগিল ভাল লাগিল গাইজ ঘৰাই দেখাব এইবিলাক চাওকচোন গাইজ এইবিলাক চব খেলত পাইছে ইয়াতে কি আছে চাবোন চাৰ্ফৰ পেকেট চেকেট চৰিয়া বাল্টিং অ' গড আৰু মাছ আছে না মাছ হাঁহ মুৰ্গী মুৰ্গী আৰু হাঁহ মোৰ কাৰণে উঠছে এইটো মই উঠাইছো এইটো উঠাইছো Thank you. The credit goes to me. ঐ ই কিন্তু 12টা বজাৰ পিছত কিন্তু ই পাইছে আগত তাৰমানে আজি তোমাৰ ভাল বুজি পাইছা আজি আৰু আজি থাকি দিয়া এতিয়া গাইজ পাগলা হৈ গৈছে গাইজ গাইজ এতিয়া ঘৰ আহি পালোঁ এতিয়া আৰু একদম টায়াৰ্ড 2টা বাজি গ'ল এতিয়া শুম আৰু অহাকালিৰ ব্লগটো নেক্সট এটা ব্লগ হ'ব বেলেগ এটা ব্লগ হ'ব চ' আজিলৈ সামৰিছোঁ বাই বাই গুড নাইট